নমস্কাৰ। এতিয়া গুৱাহাটীৰ গণেশগুৰি যেন কেৱল নাটকৰ পৰিৱেশ সৃষ্টি হৈছে। প্ৰায় অসমৰ ভ্ৰাম্যমান জগতৰ প্ৰত্যেকখন নাটকেই আপোনালোকৰ ওচৰলৈ গৈ আছে। আমিও সেইবাবে আপোনালোকৰ ওচৰলৈ আহিছোঁ সুদৰ্শন থিয়েটাৰৰ জৰিয়তে। তিনিখন নাটক মৃদুল চুতীয়াদেৱৰ সূৰ্যগ্ৰহণ, পল্লৱ পৱন বৰাদেৱৰ খুব চৰ্চিত বেইমান ভগৱান, এতিয়া নামটো কৰিলে বেইমান নহয় ভগৱান, আৰু চম্পক শৰ্মাদেৱৰ এই তিনিখন নাটকৰে আমি আপোনালোকৰ ওচৰলৈ আহিছোঁ 22, 23, 24 নৱেম্বৰত গুৱাহাটীৰ গণেশগুৰিৰ গোপাল বড়ো ফিল্ডলৈ। আপোনালোকৰ সৈতে আজি মই কেইজনমান মানুহ আমাৰ লগত জড়িত হৈ থকা চিনাকি কৰি দিবলৈ বিচাৰিছোঁ, যিসকল মানুহ নহ'লে এখন ভ্ৰাম্যমান থিয়েটাৰ আচলতে কেতিয়াও সম্পূৰ্ণ হৈ নুঠে। মই গোটেই মানুহখিনিক আচলতে চিনাকি কৰি দিয়াটো সম্ভৱ নহয়, কিন্তু যিখিনি মানুহ এতিয়া আহোঁতে মই পালোঁ তেওঁলোকক লৈ পেলাই মই এটা ভিডিঅ' কৰি আপোনালোকলৈ পঠিয়াব খুজিছোঁ। তেওঁলোকে অনুৰোধ কৰিব বিচাৰিছে আপোনালোকক 22, 23, 24 নৱেম্বৰত যাতে আপোনালোক আহে গোপাল বড়ো ফিল্ডলৈ আৰু আমাৰ নাটক তিনিখন আপোনালোকে যাতে উপভোগ কৰে। তিনিখন নাটক বিভিন্ন বেলেগ বেলেগ ধৰণৰ ৰসৰ, আপোনালোক আহক। মই এতিয়া কেমেৰাটো ৰাজুলৈ যাবলৈ দিছোঁ। নমস্কাৰ, মই ৰাজু শৰ্মা। সুদৰ্শন থিয়েটাৰত মই নৃত্যশিল্পী হিচাপে জড়িত হৈ আছোঁ। আপোনালোকে আহক 22, 23, 24 নৱেম্বৰত গোপাল বড়ো খেলপথাৰত আহক। নমস্কাৰ, মই শ্ৰী ৰিপক বৰা। মই সুদৰ্শন থিয়েটাৰত নৃত্যশিল্পী হিচাপে আছোঁ। 22, 23, 24 আমি গৈ আছোঁ গণেশগুৰি গোপাল বড়ো ফিল্ডলৈ। বহুত ধুনীয়া নাটক, তিনিখন নাটকে বহুত ভাল লাগে। বিশেষকৈ আপোনাৰ মৃদুল চুতীয়াৰ সূৰ্যগ্ৰহণ, পল্লৱ পৱন বৰাৰ বেইমান ভগৱান আৰু আমাৰ চম্পক শৰ্মাৰ কাল অমাৱস্যা নাটক তিনিখনে বহুত ধুনীয়া, বহুত সুন্দৰ। নমস্কাৰ, মোৰ নাম মানৱজ্যোতি চলিহা। সুদৰ্শন থিয়েটাৰ নৃত্যশিল্পী হিচাপে মই কৈছোঁ আমাৰ অহা 22, 23, 24 তাৰিখে গণেশগুৰি সুদৰ্শন থিয়েটাৰ হ'ব। গোটেই তিনিখনেই ভাল লাগিব চাই, আপোনালোক আহক আৰু সকলোৱে কৰক। নমস্কাৰ, মোৰ নাম শ্ৰী ৰঞ্জন গগৈ। মই সুদৰ্শন থিয়েটাৰৰ নৃত্যশিল্পী। অহা গণেশগুৰি 23, 24 তাৰিখে আছে। আহক সকলো দৰ্শকে যেন আহে নাটক উপভোগ। হয়, নমস্কাৰ, মোৰ নাম শ্ৰী হীৰকজ্যোতি সেনাপতি। মই সুদৰ্শন থিয়েটাৰ নৃত্যশিল্পী হিচাপে আছোঁ আৰু আমি 22, 23, 24 নৱেম্বৰত গণেশগুৰিলৈ আহি আছোঁ। আপোনালোকো আহক। মোৰ নাম শ্ৰী ধৰণী বৰা আৰু আমাৰ এইবছৰ বহুত ধুনীয়া ধুনীয়া নাটক আহিছে। বেইমান ভগৱান, চম্পক শৰ্মাৰ কাল অমাৱস্যা আৰু মৃদুল চুতীয়াদেৱৰ সূৰ্যগ্ৰহণ নাটকখনে উপভোগ কৰক। নমস্কাৰ, মই মানস। আপোনালোক সকলো আহক 22, 23, 24 নৱেম্বৰ গণেশগুৰি গোপাল বড়ো খেলপথাৰ। এইবাৰ সুদৰ্শনে আপোনালোকৰ মাজলৈ আনি আছে তিনিখন ভিন্ন ৰুচি সম্পন্ন নাটক। মৃদুল চুতীয়াদেৱৰ ৰচিত সূৰ্যগ্ৰহণ, পল্লৱ পৱন বৰাৰ ৰচিত বেইমান ভগৱান আৰু লগতে চম্পক শৰ্মাদেৱৰ ৰচিত আৰু পৰিচালিত কাল অমাৱস্যা। সকলোকে আমি দলবলৈ আমন্ত্ৰণ জনাইছোঁ গোপাল বড়ো খেলপথাৰলৈ অহা 22, 23, 24। ভিডিঅ'টো এনেকৈ কৰাৰ এটা আমাৰ কাৰণ আছে। এই এখন ভ্ৰাম্যমান থিয়েটাৰৰ লগত মই এইবাৰ প্ৰথমবাৰৰ কাৰণে জড়িত হৈছোঁ। এখন ভ্ৰাম্যমান থিয়েটাৰ মানুহৰ মাজত এটা আলোড়ন সৃষ্টি কৰা ইমান সহজ কথা নহয়। এই মানুহে যে ভ্ৰাম্যমান থিয়েটাৰবোৰ লৈ আছে, ভ্ৰাম্যমান থিয়েটাৰ চাবলৈ দলে বলে আহিছে, ইয়াত আচলতে প্ৰত্যেকজন বহুতৰ কষ্ট জড়িত হৈ আছে। ইয়াত মই সকলোৰে কষ্ট দেখুৱাটো সম্ভৱ নহয়। আমাৰ লগত বহু অভিনয় শিল্পী আছে, এতিয়া সকলো নাই কাৰণে আচলতে আমি এইখিনি আছিলোঁ ইয়াতে, এনেকৈ ভিডিঅ'টো বনালোঁ। সকলোৰে হৈ আমি ইয়াত থকা যিকেইজন আছোঁ, আমি সকলোৰ ফালৰ পৰা যি গণেশগুৰিৰ গোপাল বড়ো ফিল্ডত 22, 23, 24 তাৰিখে হ'বলগীয়া আমাৰ সুদৰ্শন থিয়েটাৰত প্ৰত্যেকখন নাটকে আপোনালোক চাবলৈ আহক, চাই আপোনালোক
কেতিয়াও নিৰাশ নহয় এই কথা আমি দিব পাৰোঁ আৰু সুদৰ্শন থিয়েটাৰ সেই মানুহখিনিক সেই শিল্পীখিনিক আপোনালোকৰ আশীৰ্বাদৰ হাতখন কেতিয়াও নেৰিব আপোনালোকে চাই থাকিব সুদৰ্শন থিয়েটাৰ এতিয়া আমি একেলগে ক'ম 22, 23, 24 চাবলৈ আহক